तो भाई थैंक यू दोस्त আমাক এনেকুৱা ফেচবুকৰ ফাৰি কেমক লগি যাব আই এম সো হেপি এনেকুৱা জায়গা বলে আৰু কিবা লাগে ৱেষ্ট বেংগল অসমীয়া মানুহ লগ পাইছো ফুলবাৰী মিঠাই ফেমাছ বহুত ডেঞ্জাৰ বাল দিছে কিন্তু দে থেংক ইউ বাইদেউ আছে তো বহুতে ভাল লাগে আমাৰ লগত কেদাৰনাথ চাইকেল এটা 100 টকা লৈ যাওঁ চাই পিনে আমাৰ ওচৰৰে খেতি থ্যাংক ইউ দাদা থ্যাংক ইউ आप मालिक हो क्या इसका तो अच्छा लगा হাৰাৰ মাটি সকলোকে তো আমাৰ 8 নম্বৰ দিন আপোনালোকক সবকে স্বাগতম জনাইছো তো কালি মা বাবা আশীৰ্বাদ ললো মহাদেৱৰ আশীৰ্বাদ ললো তো আমি কালি এইটো ৰুমৰ আছো এটা গুদাম হয় যেহেতু বহুত ভালে তো এটা চাইকেলখন পুৰা ভালদৰে ৰাখিছো তো একো নাই তো এতিয়া আমাৰ যাত্ৰা তো এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে আমি যে ৰাতিপুৱা আকৌ খোৱা নাই ব্ৰেকফাষ্ট আকৌ কৰা নাই বৰ্তমান আমাৰ চাইকেলকেইখন কালি তাতে আছিলে দেখাব পৰা নাছিলোঁ তো এতিয়া সেইটোৱে কথা এতিয়া যাই থাকোঁ বলক আমি কালি জলপাইগুৰিত আছিলোঁ তো বলক এতিয়া যাই থাকোঁ হাৰাৰ মাতে আৰু এটা কথা যোনে যোনে ভিডিঅ'ত নতুন আহিছে তো লাইক যোনে যোনে ভিডিঅ'ত নতুন আহিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব তো সেইটোৱে আৰু বাবু বাই বাই निकलते हैं और एक बार ओ भाई तुमसे भी मिलकर बहुत अच्छा लगा तो ৰাতিপুৱা ইয়াক মই চাইকেল তাতে য'ত আমাৰ চাইকেল কেইখন আছে তাতে ৰুমৰ চাবি খুজি আছোঁ লেকিন অসমীয়াত মই বোলো ভাই চাইকেলৰ ৰুমৰ চাবিটো দি ই বুজিয়ে পোৱা নাই লেকিন তাৰপাছত মই ভাবিলোঁ আমিচোন ৱেষ্ট বেংগলত আছোঁ তো আকৌ নাই हम ये बोल रहे थे तुमको हम सुबह बोल रहे थे ना भाई चाबी दो हम असमी भी बोल रहा था तुम समझता नहीं है वही बात हम हिंदी में बोलते क्योंकि हम असमी से ना तो सुबह सुबह असमी बोलने का मतलब प्रैक्टिस है वही बात है बोलना है हाँ तो मिलते हैं और एक बार तो ठीक है बोलो तो भाई ये भात बनाए ऐसे मजा तो बनते रहो भाई तो बोलो डिम्पल रेडी तो बोलो बिग फैन सर আইতাকত এটা বস্তু চকুত পৰিলে তো চাওঁ না কি ধাৰ হৈ আছে পানী আৰু মাজত টাৱাৰ চাওঁ তো এতিয়া বৰষুণ দি আছে বৰ্তমান তো আমি সৰু সুৰা বৰষুণত যাত্ৰা আৰম্ভ কৰা আছে এইটো পোৱাৰ কাৰণে অলপ ৰেষ্ট এটা ৰখি ল'লোঁ মানে এটা সৰু চাই ক্লিপ ল'ম বুলি ভাবিলোঁ তো চাব পাৰে বহুতে মজা লাগি আছে তো আকৌ এতিয়া ব্ৰেকফাষ্ট কৰা নাই যাবলৈ কিবা এটা খাম এতিয়া আমি জলপাইগুৰি টাউন সোমাইছোঁ এটা টাউন পালোঁ তো আমাৰ এতিয়া অসমীয়া মানুহ লগ পালোঁ আজি তো চাব পাৰে দাদা মজা লাগিল আপোনালোকক লগ পাই তো কিবা ক'ব বিচাৰিছে নেকি আজি মানে পুৰা খোলা খুলি মই নিজৰ মানুহ লগ পালি আছে মোৰো মনটো বহুত সুখী বহুত মোৰতো ভাল লাগে বহুত ভাল লাগে আৰু আগত পাম বুলি আশা কৰিছোঁ নিশ্চয় এইটোৱে হাৰাৰ মাৰে তো পুৰা এতিয়া যিমান মানুহ আহে ফুৰৰ কাৰণে চব মোৰো ইয়াতে ৰখি যায় অলপ হ'লেও আধা ঘণ্টা হ'লেও থাকে মোৰ ইয়াত মজা বাই তো চব্জি বনাইছে তো ইয়াতে কিবা এটা খাই ল'ম তো তো মজা লাগিল লগ পাই হেঞ্চে হাৰাৰ মাৰে বলক এই এটা মুখ ধুই আছে এতিয়াহে মোৰ আমি ভিউৰ মাজত এতিয়া ৰুটি কিবা খাম অমুক তমুক খাম চাব পাৰে ৰুটি আৰু ঘুগুনি খাম তো এতিয়া এইপিনে মাছ মাৰি আছে তো চাব পাৰে আমি এনেকুৱা জেগাত আমি গা ধুবৰ কাৰণে ৱাটাৰফল বিচাৰি থাকোঁ সঁচাকৈ কৈছোঁ গাইজ আমি যেতিয়া গুৱাহাটীত থাকোঁ ন আমি গা ধুবৰ কাৰণে এনেকুৱা জেগা বিচাৰি থাকোঁ য'ত নেচাৰেল ভিউ পইণ্ট থাকে আৰু ইয়াতে ৰাস্তাই ঘাটত তলত আছে গাইজ আৰু কি ক'ম আৰু আকৌ কওঁ তো বোলো কিবা এটা খাই লওঁ তো খাই লৈ এখন টাউন জলপাইগুৰি টাউন তো আৰু অলপ দেৰিকৈ পাৰ হ'ম তো বোলো আজি শিলিগুৰিত কি চাব লাগিব আমি আজি বোলো হাৰাৰ মাহাদেৱ এই এটা পেট্ৰল পাম্পত ৰখিছোঁ অলপ ৰেষ্ট দিছোঁ অলপ মানে অৱস্থা বেয়া তো ভैया এই জাগাৰ নাম কি হে হা তো ৰাণী নগৰ পাইছোঁ এতিয়াহে তো আজি শিলিগুৰিক সোমাব লাগিব এই আমি শিলিগুৰিৰ পৰা আৰু 25 কিলোমিটাৰ আছে তো এটা ৰেষ্ট ৰুম পাইছোঁ তো ভাইয়াসকলে আছে তো भैया नमस्ते तो इस जगह का नाम क्या है फटाफुकुर तो यहाँ में आदमी लोग रेस्ट कर सकते हैं रह भी सकते हैं क्या तो फटाफुकुर है ना अभी यहाँ से सिलीगुड़ी 25 किलोमीटर है यहाँ से 25 खाना पानी भी यही मिल जाएगा होटल अभी शुरू होने तो এইটোৱে তো আমি এটা অলপ ৰেষ্ট ল'ম তো ডিম্পল ভাই এটা ৰেষ্ট লৈ গৈছে তো থেংক ইউ ভैया হাৰাৰ মহাদেৱ তো এইটোৱে দেখা হবে তো গাইজ যেতিয়া আপোনালোকে হাৱেদি আহি থাকিব তো দেখাই আহিব ৰেষ্ট ইয়াৰ তো এনেকৈ ৰেষ্ট ল'ব পাৰে আকৌ টেনশ্যন নাই তো ভैया निकलते हैं बाय 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 तो हर हर महादेव हर महादेव हाँ तो
বহুত আচ্ছা লগা আছে এনেকা মানে মানুহ লগ পাই থাকিলে বহুতে ভাল লাগে মনটো তো हम वही बोला असमीज में जैसे मतलब आदमी मिलने से ना अच्छा लगता है लगता हम लोग है को अच्छा लगता है कोई आएगा तो बात करेंगे हम लोग अच्छा लगता है सभी को भी बस आगे अच्छे से जाओ ঠিক আছে বলো এটা আকৌ যাওঁ এতিয়া ৰেষ্ট লৈ ল'লোঁ ন গা চা কিবা এটা বেলেগে লাগি আছে এতিয়া মানে অলপ আলচা টাইপৰ লাগিছে তথাপিও আমি আজি শিলিগুৰি পাৰ কৰি দিম তো বলক কিয় দাদা থেংক ইউ वेस्ट बंगाल में बहुत होता है ना ये सब তো ইয়াতে এতিয়া আনাৰস মানে খেতি হৈ চাব পাৰে তো আনাৰসৰ খেতি তো ইয়াতে দাদা দুটামানক ক'লোঁ যে খাওঁ তো দি দিলে তো থেংক ইউ চবকে থেংক ইউ হৈ তো এতিয়া খাম এতিয়া তো গাইজ চাব পাৰে ইপিনে পূৰা হেৰি লোড কৰি আছে ইয়াতে বাকী ইপিনে আনাৰসৰ খেতিখিনি তো অলপ দেৰিকৈ যাই দেখাই আছোঁ কেনেকুৱা খেতি আমি লোকেল আনাৰস খাম আজি তো আনাৰসৰ খেতি চাব নেকি মই প্ৰথমবাৰ দেখিলোঁ আজি খেতিটো আনাৰসৰ খেতি দেখাই নাছিলোঁ তো আনাৰসৰ খেতি এইটো চাব পাৰে চাইডৰ পিনে আনাৰস মানব লাগব কিন্তু বা আজি প্ৰথমবাৰ দেখা পালোঁ খেতিটো বহুতে ভাল লাগিছে তো দাদাজনক ক'লোঁ যে আনাৰস দিব নেকি এটা তো এটা খুজি থলোঁ দুটা দিছে তো যিমান দূৰ চাব পাৰে চাইডৰ পিনে আনাৰসৰে খেতি তো চাব পাৰে চেলুট দিছোঁ বা আনাৰসৰ খেতি জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ এনেকৈ আনাৰসৰ খেতি তো বলক দাদাকে যাওঁ অলপ কথা পাতোঁ তো চাব পাৰে এখন ইয়াতে লোড কৰি আছে আৰু লাষ্টত এখন লোড কৰিব চাগে তো এইটো अनारस का भैया आप मालिक हो क्या इसका तो अच्छा लगा हमने एक बार पूछा तो आपने एक बार दे दिया तो दादाक मैं एक बारे কৈছিলোঁ খালি দিব নি তো এটা নহয় স্যার দাদা আমাক দুটা দিছে তো থ্যাংক ইউ हमने एक पूछा था आपने दोनों दे दिया हमारा थोड़ा हिंदी कैसा है मतलब कोई नहीं चलिए सेम प्राइस करते जाइएगा आप लोग जरूर मिलेंगे जरूर ঠিক আছে হৰৰ মহাদেৱ তো বলক ডিম্পলৰ সাথে সব দায়িত্ব ইয়াক দি দিছোঁ ই য'ত যেংকে মিলাই आवाज देंदर खाई दी চাকু আছে আজি লগত মই আগত ৰাখছোঁ তো মজা ফুল চাপোৰ্ট এটা ফুল চাপোৰ্ট চাওক মজা তো বলক আগত যে অলপ আগত যে খাই দিম বাই বাই হৰৰ মহাদেৱ বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া আহি এখন দোকানত সোমাইছোঁ ইয়াতে তো একা চাহ খাই লওঁ নহ'লে বজি নচলিব আৰু দুপৰীয়া বেছি আকৌ নাখাওঁ ভাত চাত নাখাওঁ এখেতে বিয়া পাতা নাই বোলে তাৰপিছত আমাৰ লগত কেদাৰনাথ চাইকেল এটা 100 টকা লৈ যাওঁ এখেতে বিয়া পাতিছে আৰু এৰি দিলোঁ যাব বোলে আৰু এখেত হ'ল দোকানৰ মালিক তো এখেতকতো লগ ধৰি লাভ নাই তো আপোনাৰ এতিয়া গধূলি এতিয়া সময় হৈ আছে লাহে তো এতিয়া চাব পাৰে ৱেডাৰটো আজি ঠিকেই ৱেডাৰ চলি আছে তো এতিয়া কি হয় গম নাপাওঁ চাহ তাহ খাই আজি প্ৰথমবাৰ আমি ৱেষ্ট বেংগলৰ পুলিচৰ লগত আজি কথা পাতিলোঁ অলপ টাইম তো ছাৰ আছে বাইদেউ আছে তো ছাৰ হৰৰ মহাদেৱ হা থেংক ইউ বাইদেউ আছে তো বহুতে ভাল লাগিল তো আজি প্ৰথমবাৰ কথা পাতিছোঁ ৱেষ্ট বেংগল পুলিচৰ লগত मतलब आज पहली बार है मतलब पुलिस के साथ आज मतलब बातचीत किया वेस्ट बंगाल में तो बहुत अच्छा लग रहा है तो बाय बाय मिलते हैं अच्छा लग रहा है हाँ साइकिल लेके हाँ हमें आसाम गुवाहाटी के ऐसे कितना दिन लगेगा आज 8 दिन है 1-1.5 महीना लग जाएगा आराम से हाँ तो बोलो जाइए बहुत ভাল লাগিছে थैंक यू बोलो এতিয়া আমি ফুলবাৰী সোমাই দিছোঁ তো ফুলবাৰী পিনে এটা বস্তু খাব নেকি তো যেতিয়া গাড়ী চলাই আপোনালোকে পূৰা সাৱধান হিচাপে গাড়ী চলাব এই চাওক কি অৱস্থা ট্ৰাক পাল্টি আছে বে ভাই তো চাব পাৰে ডেঞ্জাৰ কিন্তু এইটো বস্তুটো চাওক পূৰা অভাৰলোডেড ট্ৰাক এই আৰু এইখিনি জেগাত ন গাড়ী তো গাড়ী চাব পাৰে তো এনেকুৱা বেয়া পিনে নামি অহাৰ পাছত ট্ৰাকখৰ হিচাপত পাল্টি গৈছে বাহ ডেঞ্জাৰ বহুত ডেঞ্জাৰ পাল্টিছে কিন্তু দেই চাব পাৰে মাই গড বাপৰে বাপ তো আশা কৰোঁ যে ইয়াতে যোনে ড্ৰাইভাৰ আছিল তেখেতৰ একো নহয় যে এইটো मतलब आगे ऐसा हाल है मतलब क्या हुआ है गाड़ी के साथ ये बताओ इसलिए हुआ है मतलब हटना पड़ेगा भाई थोड़ा हटो जाने दो चाचा को जाने दो रुको आइए अभी हम लोग ट्रैफिक पुलिस है की गाली पड़ेगा मुझे ना वाले क्या हुआ है उधर वो मतलब रास्ता ऐसा वो ऊंचा और नीचा है ना सर नीचा है हाँ
तो एक पहिया नीचे एक पहिया ऊपर और यहाँ में उन्होंने काटता है बहुत स्पीड में जाने का। तो वही हाल यार में हुआ है। तो भाई यार में हुआ है, यहाँ में हुआ है। तो ये बात बता सकता हूँ कि जिन्होंने ये जगह का नाम क्या है भैया? फुलबाड़ी। तो इतना আমি আহি ফুলবাৰী পাইছোঁ। তো ফুলবাৰী এতিয়া আমি খাম মিষ্টি মিঠাই খাম। তো আজি ফুলবাৰী প্ৰথমবাৰ আজি মিঠাই খাব যাই আছোঁ। তো ডিম্পলতো একবাৰ খাইছে ৰাম মন্দিৰ যোৱাত হয় না? ফেমাছ ইয়াৰে ফুলবাৰী বা সব জেগাতে ইয়াৰে ৱেষ্ট বেংগলৰ চবেই জানে ইকানৰ বিষয়ে। তো সেইটোৱে আমি এনে আগে পিছে খাইছোঁ গল্লা কথা নহয় নহয় একবাৰ কি খাইছে কাণ কেনিছে মজাগা মজা ফেকা। তো এতে মানে ফেমাছ মানে এখন এতে ফুলবাৰী মিঠাই ফেমাছ। তো এতিয়া এটা খাই লওঁ। তো বলক খাব যাওঁ। কিবা কবি দুই এষাৰ? মোৰ চাহ পৰে গল্লা চাইজ বা কচম দেখা পাইছোঁ দে আজি এনেকৈ অ'পেন গল্লা একদম পূৰা মজা। তো এতিয়া ফুলবাৰী বোলে গল্লা পূৰা ফেমাছ। তো এইটো আৰু গম নাপাওঁ আৰু এতিয়া খাই লওঁ। কিবা এটা খাই লওঁ আৰু খাই লৈ হ'লে গম পাইছোঁ বলক। তো গাইজ আজি ইয়াতে এইটো খাই ল'লোঁ ফুলবাৰীৰ মিঠাই বহুতে টেষ্টি মজা লাগিছে। তো বলক আমাৰ অসমৰ মানুহ চব জেগাতে আছে। তো ভাই তো ভাইক লগ পালোঁ ইয়াতে ফুলবাৰী মিঠাই দোকান পূৰা ফেমাছ মিঠাই দোকান না? পূৰা ফেমাছ মিঠাই দোকান। তো তোমাৰ নামটো কোৱা এবাৰ? প্ৰীতম দাস। ক'ত থাকা তুমি? নগাঁও। তো ভাবিছা গোটেই ৱেষ্ট বেংগললৈ অসমীয়া মানুহ লগ পাইছোঁ। আশা কৰোঁ যে আৰু আগত লগ পাম। তো চাব পাৰে মিঠাই পূৰা একদম আল্টিমেট না কি ভাই? আচ্ছা এইটো বহুত ভাল লাগিল। আৰু আহিম ঠিক আছে চবকে লৈ আহিম ফুৰাকৈ আহিম। কিন্তু আমি কেইটানত যাই চাইকেল লৈ আমি ফুৰিব কাৰণে আহিম ঠিক আছে। এই মাজে মাজে হিন্দী কৰিব হিন্দীও ওলাই আছে মানে হিন্দী ক'ব লাগিব অসমতে একলাই অসমীয়া হিন্দীয়ে ক'ব লাগিব। মজা জাগা পাইছোঁ মজা। ৱাও 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 মন চন পূৰা হেপী লাগি আছে। ইমান জাগা ধুনীয়া পাইছোঁ। এনেকুৱা জাগা পালে আৰু কিবা লাগে সেইটো কিবা কওঁ মজা মজা কষ্ট বল মজা লাগি আছে এতে আল্টিমেট। তো চাওঁ অলপ জুম কৰি দেখাওঁ। তো গাইজ খুবেই এটা ভাল লগা দৃশ্য আহি পাইছোঁ। কিমান মজা লাগি আছে মনটো এতিয়া। आई एम सो हैप्पी। तो भैया मिलके अच्छा लगा आपको भी थैंक यू। क्या नाम था जगह का? होसपुकर फारी कैमकলৈকে যাব লাগিব। এতিয়ালৈকে ইয়াৰ পৰা 15 কিলোমিটাৰ আছে। अभी ये जगह का नाम क्या है? MD বক্স আৰু তালৈকে 15 কিলোমিটাৰ আছে। তো এটা কি হয় গম নাপাওঁ। বাকী আৰু লাহে লাহে ৰ'দটোও কমি কমি আহি আছে। টাইমো হৈছে 5:30 বাজি গৈছে। তো এতিয়া নাজানো আৰু। তো ভैया हर हर महादेव सर बोलो मुझे फुल सपोर्ट। कहाँ से हो भाई तुम लोग? हम सिलीगुड़ी। सिलीगुड़ी नीचू बागरी मजा खाया तो कहने का लोग पालू सब्सक्राइब सब कर दिले सब्सक्राइबर हो लाइक शेयर सब्सक्राइब मजा। तो এনেকা জোশ পালে আৰু কি লাগে বতৰটো বঢ়িয়া আল্টিমেট। তো বলক যাই দেখো এতিয়া বলা ডিমাদা ও ভাই। তো গাইছ এতিয়া আমি খোজপাৰা পালোঁ। খোজপকৰা কি নাম আছিলে জেগাটো? খোজপুকুৰী পাইছোঁ। তো আমি খোজপুকুৰীত পকৰি বিচাৰি আছোঁ। তো পকৰি পোৱা নাই। এতিয়া চিংৰা আৰু চাহটো খাই লওঁ। বাকী আৰু ঠাণ্ডাত আৰু কি আজি থাকিব দিয়ে নে নিদিয়ে এতিয়া গম নাপাওঁ। তো মহাদেৱৰ চবতেতো ভালেই হৈছে এতিয়ালৈ। তো বাকী এতিয়া কথা ক'ব নোৱাৰোঁ। তো এতিয়া চাহটো খাই লওঁ। তো গাইছ এইটো আমাৰ পুলিচ ষ্টেচন হয় খোজপুৰ। তো বেনাৰটো চাব পাৰে এইটো খোজপুৰ পুলিচ ষ্টেচন। তো আমাক ইয়াতে আজি ৰাতি থাকিব বোলে নিদিয়ে। তো আমাক 500 মিটাৰমান আগত যাব দিছে। তো আগত বোলে যাই এতিয়া হোটেল আছে ধাবা আছে। তো চাওঁ আৰু এনেকুৱা পুলিচ ষ্টেচন প্ৰথমবাৰ দেখিলোঁ। আমি অসমৰ পৰা পুলিচ ষ্টেচনতে থাকি আহিলোঁ আৰু এতিয়া যাই নাটক হৈ গ'ল। তো এইটো তো বলক চাই থাকোঁ। এতিয়া ৰাতি আমি भैया इस जगह का नाम क्या है बोलो ना? ঘোষপুকুৰ। तो भैया ने हम लोग खाना অসমীয়া मोर অসমীয়া আছে। ठीक है तो खाने में पूरी कोई बात नहीं थोड़ा हिंदी में सुन लो। तो भैया लोगों ने हम लोगों को खाना वाना ला के दिया और
साथ में रहने का जगह भी प्रॉपर तरीके से दिया अभी तो তো এতিয়া ঘোষপুকুৰত আছোঁ তো ৰাতি আমাৰ ৰুমটো ইয়াতে হ'ব এইটো এটা কিয় আহে ভैया পাৰ্টি অফিচ এইটো পাৰ্টি অফিচ হয় তো ৰাতি আমাৰ ৰাতিটো আজি ইয়াতে কটাব তো ভैया আমাক খানা দিছে ক'ত গ'ল এইটো খানা দিছে তো ৰাতিৰ খানা হৈ গ'ল আৰু তেতিয়া আনাৰস আছিল আমাৰ খাব ভাবছিলোঁ আমি ৰাতি আজি খানা নাখাওঁ আনাৰস খাওঁ তো আকৌ নাই মহাদেৱে চব পিনে আমাক চব ৰাস্তাতে আমাক চব পিনে মিলাই দি আছে তো এতিয়া কিবা এটা খাই ল'ম তো ডিম্পল আৰু মই কিবা এটা খাই ল'ম তো খাই লৈ পেলাই আমাৰ যাত্ৰা কালি ৰাতিপুৱা আৰম্ভ কৰিম তো এইখিনিতে আছিল भैया लोग कल सुबह को मिलेंगे कि नहीं सुबह मिलेंगे लेकिन सुबह मिलेंगे তো এইটোৱে তো বোলক কিবা এটা খাই লওঁ হৰ হৰ মহাদেৱ हर हर महादेव তো ৰাতি ভাই আমাৰ কাৰণে ইমানেই হেল্প কৰিছে পূৰা পেকিং চেকিং পূৰা আচ্ছা একদম চিল পেক কৰি আনিছে তো থেংক ইউ দোষ তো এতিয়া কিবা এটা খাই লওঁ না কিন্তু তো দোষ আমি ভিডিঅ'তে কৈ আছোঁ আকৌ নাই দোষে ভিডিঅ' চাব তো এইটোৱে তো মজা सब्सक्राइब करबो पेन उल्टा पा मको करबो ডিম্পল ডেকা তো এইটো চাব পাৰে তো ভাই থেংক ইউ দোষ আমাক এনেকুৱা ৰুটি মজা ৰুটি এতিয়া তাৰকা দিছে गाइस थोड़ा सा भी रुकना नहीं चाहिए बहुत शान रहा पूरा অঁ অলপো মানে থাকিব নোৱাৰে পেকেটটোত ইমান কষ্ট কৰি দিছে তো আমি এইখিনি গোটেইখিনি খাম এনেও ভোক লাগি আছিল তো বলক তো গাইছ আজি ভিডিঅ'টো এইখিনিতে আছিলে আজি বহুতে ভাল লাগিল আজি এইফালে এটা সৰু সুৰা ৰুম আৰু মানে ক'ব গ'লে তো এতিয়া মোৰ ট্ৰেইনটো পাৰি লৈছোঁ ডিম্পলে ইয়াতে থাকিব তো সেইটোৱে কথা আৰু বেলেগ আৰু কথা নাই আৰু আমাৰ এতিয়া ৰাতি খানা লোৱা চব দাদাকেইজনে আমাক দি দিলে যদি আজি ভিডিঅ'টো ভাল পাইছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব তো এইটোৱে কি ক'ম আৰু তো হৰৰ মাৰে সকলোকে আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ তো তিল তেন্তে বাই জয় হিন্দ জয় ভাৰত